Hello, viewers. মই জিয়াউৰ ৰহমান মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী। বন্ধুসকল, আজি আপোনালোকক লোকেল মুৰ্গীৰ পালন পদ্ধতি আৰু লোকেল মুৰ্গী কোনটো সময়ত পুহিলে বেছি লাভালাভ হয় সেইটো বিষয়ে আপোনালোকক আজি জনাম আৰু লগতে আপোনালোকক জনাম যে লোকেল মুৰ্গী কেনেকৈ পুহিব লাগে। তো বন্ধুসকল, লোকেল মুৰ্গী আচলতে আমি জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰিলে ভাল লোকেল মুৰ্গীৰ ফাৰ্ম, কাৰণ জানুৱাৰী মাহৰ পিছত লোকেল মুৰ্গীৰ দাম বাঢ়ি যায়। মোটামুটি মাৰ্চৰ পৰা দাম বাঢ়ি যায়। তো বন্ধুসকল, আমি লোকেল মুৰ্গীৰ ফাৰ্ম কৰিলে জানুৱাৰী বা ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিব পাৰোঁ। জানুৱাৰী বা ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিলে বেছি লাভ দেখা যায়, কাৰণ ফেব্ৰুৱাৰী মাৰ্চ এই সময়ত মুৰ্গী বজাৰত কম থাকে। এই সময়ত মুৰ্গীৰ ভাল দাম পাওঁ। এই ভিডিঅ'ত যিবিলাক মুৰ্গী চাই আছে এইবিলাক মুৰ্গীৰ বয়স বৰ্তমান 50 দিন। এইবিলাক ওজনটা হৈছে বৰ্তমান 500-600 গ্ৰাম হৈছে, 500 গ্ৰাম আৰু 600 গ্ৰাম। এইবিলাকক দানা খুৱাই আছোঁ বৰ্তমান সম্ৰাট কোম্পানীৰ দানা, যিটো ষ্টাৰ্টাৰ, আৰু বৰ্তমান খুৱাই আছোঁ ফিনিচাৰ। আগতে ষ্টাৰ্টাৰ খুৱাইছোঁ, বৰ্তমান ফিনিচাৰ খুৱাই আছোঁ। তো বন্ধুসকল, আপোনালোকে যদি লোকেল মুৰ্গীৰ ফাৰ্ম কৰিব খোজে তেতিয়াহ'লে আপোনালোকে দানাটা ভাল খুৱাব। খৰচাটো অলপ বেছি হ'লেও প্ৰফিটটো অলপ সোনকালে আহিব, কাৰণ ভাল দানা খোৱালেহে সোনকালে গ্ৰ'থ হ'ব। আৰু যদি ধান চাউল সেইবিলাক খুৱাই পোহে তেতিয়াহ'লে অলপ লং টাইম প্ৰচেছ হৈ যাব। এইটো লং টাইম পুহিব লাগিব, 4 মাহ 3 মাহ এনেকুৱা পুহিব লাগিব। সেইকাৰণে দানা খোৱালে আপুনি 2 মাহতে মোটামুটি 700-600-700 এনেকুৱা হ'ব। বিক্ৰী কৰি দিলে লাভটা আহিব, 2 মাহতে আহি যাব। আৰু লোকেল মুৰ্গী বাহিৰত বাউণ্ডেৰী মাৰি এৰি দিব পাৰে, মাত্ৰ ঘৰৰ ভিতৰত ৰাখিব লাগে যে এইটো নহয়। বাহিৰত এৰি দিলেও ভাল। মোটামুটি ধৰক বাহিৰত যদি নেট মাৰি দিয়ে, নেট মাৰি দি চাৰিপিনে নেট মাৰি দি বাহিৰত এৰি দিলে সেইটো আৰু ভাল। আৰু ঘাঁহ বন এইবিলাক থাকিলে আৰু ভাল, সেইবিলাক খালে আৰু ভাল। আৰু বন্ধুসকল, আমি একচুৱেলি লোকেল মুৰ্গী পোহা আৰম্ভ কৰোঁ মাৰ্চ এপ্ৰিলৰ পৰা। তো মাৰ্চ এপ্ৰিলৰ পৰা পুহিলে তেতিয়া আৰু কি হয়, লাভালাভটা কমি যায়, কাৰণ মাৰ্কেটত এভেইলেবল মুৰ্গী আহি যায়, দামটা কমি আহে, সেইকাৰণে লাভালাভ কমি আহে। সেইকাৰণে আমি মুৰ্গীৰ ফাৰ্মটো ষ্টাৰ্ট কৰিব লাগে জানুৱাৰীৰ পৰা। জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিলে মুৰ্গী মাৰ্চত ডাঙৰ হৈ যায়। মাৰ্চত ডাঙৰ হ'লে মোটামুটি ধৰক ভাল এটা দাম পোৱা যায় মাৰ্কেটত। আৰু তাৰপিছত আৰু মুৰ্গীবিলাক আমি একচুৱেলি ভেকচিন এইবিলাক কৰি ৰাখিব লাগে। আপোনালোকে হয়তো ভাবি আছে যে ঠাণ্ডাত মুৰ্গী, জানুৱাৰী মাহত বহুত ঠাণ্ডা থাকে, ঠাণ্ডাত কেনেকৈ মুৰ্গী পুহিম। ঠাণ্ডাত একচুৱেলি ভাল, বৰ্ডিংটো অলপ ভালকৈ কৰিলে, এণ্টিবায়'টিক অলপ খোৱালে মুৰ্গীবিলাক টেনশ্যন নাই, নমৰে মুৰ্গী। মাত্ৰ ঠাণ্ডাতে যে মৰে এইটো কথা নহয়। ব্ৰইলাৰৰ ফাৰ্মবিলাক চাব, ঠাণ্ডাতে বেছি কৰে মানুহে। সেইকাৰণে আমি যদি ঠাণ্ডাত পুহোঁ কোনো প্ৰব্লেম নাই, কিন্তু আমি আচলতে অলপ ভয় পাওঁ। আৰু অসমৰ মানুহবিলাক অলপ এলেহুৱাও হয়, এলেহুৱা মানুহ থাকে বেছি। সেইকাৰণে আমি আৰু ফাৰ্মবিলাক আগতে নকৰে, দেৰিকৈ কৰে। তো বন্ধুসকল, আমি ফাৰ্ম কৰিলে জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিম আৰু মুৰ্গীবিলাকক ভাল কোম্পানীৰ দানা খুৱাম। এইটোৱে হ'ল মেইন কথা। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো নতুন চাই থাকিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।